মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই বুধিয়ক বীৰবল পাঠটো আলোচনা কৰি আছিলোঁ। আজি আমি বুধিয়ক বীৰবল পাঠটোৰ শেষৰ দফাটো আলোচনা কৰিম। ইতিমধ্যে আমি পাঠটো আলোচনা কৰি পাইছিলোঁ যে দিল্লীৰ বাদশ্বাহ আছিল, মহাৰাজ আছিল আকবৰ, আৰু আকবৰৰ ৰাজসভাৰ এজন মন্ত্ৰী আছিল বীৰবল। আকবৰে কিন্তু তেওঁৰ অন্যান্য মন্ত্ৰীসকলতকৈ বীৰবলক বেছি মৰম কৰিছিল, বীৰবলক বেছি প্ৰশংসা কৰিছিল, কাৰণ বীৰবল আছিল বুদ্ধিত খুব পাৰ্গত। আৰু বুদ্ধিত পাৰ্গত হোৱাৰ কাৰণে তেওঁ সকলো সময়তে আকবৰৰ প্ৰিয় পাত্ৰ আছিল। বাদশ্বাহ আকবৰে সময়ে সময়ে তেওঁৰ সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈ থাকিছিল, আৰু সেই বুদ্ধিৰ পৰীক্ষাত প্ৰায়ে জয়ী হৈছিল বীৰবল। এদিনাখন তেনেকৈয়ে তেওঁৰ ৰাজসভাৰ সদস্যসকলৰ বা তেওঁৰ সভাসদসকলৰ পৰীক্ষা ল'বৰ বাবে বুদ্ধিৰ পৰীক্ষা ল'বৰ বাবে ঠিক কৰিলে, আৰু তেওঁ ৰাজসভাৰ মজিয়াত এডাল ৰেখা আঁকি সভাসদসকললৈ চাই ক'লে যে যিজন সভাসদে এই ৰেখাডাল হাতেৰে নোচোৱাকৈ চুটি কৰিব পাৰিব তেওঁকেই এটা পুৰস্কাৰ দিয়া হ'ব, আৰু তেওঁৰে বুদ্ধি আটাইতকৈ বেছি বুলি প্ৰমাণিত হ'ব। বাদশ্বাহৰ কথাষাৰ শুনি সভাসদসকলে এজনে আনজনৰ মুখলৈ চালে, আৰু তাৰ মাজৰে এজনে ক'লে যে মহাৰাজ, ৰেখাডাল যদি আমি মচি দিওঁ তেতিয়াই সেইডাল চুটি হ'ব। তেতিয়া কিন্তু আকবৰে ক'লে যে ৰেখাডাল হাতেৰে স্পৰ্শ নকৰাকৈহে চুটি কৰিব লাগিব, হাতেৰে স্পৰ্শ কৰি ৰেখাডাল চুটি কৰিব পৰা নাযাব। তাৰ পাছত কি আছে চোৱা, বীৰবলে তাৰপিছত কি কৰিলে চোৱা। ইমান পৰে বীৰবল মনে মনে বহি আছিল। জাহাপনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যজনৰ মাজত যি কথা হৈছিল এই কথাখিনি বীৰবলে মনে মনে শুনি আছিল। তেওঁ মনে মনে বহি পেলাই কথাখিনি শুনি আছিল। এইবাৰ তেওঁ বহাৰ পৰা উঠি ৰজাক সেৱা জনালে, বাদশ্বাহক তেওঁ সেৱা কৰিলে। তাৰপিছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। মজিয়াত জাহাপানাই যিডাল ৰেখা টানিছিল তাৰ তলত চকেৰে আন এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। বীৰবলে যিডাল ৰেখা টানিলে সেইডাল আকবৰে টনা ৰেখাডালতকৈ দীঘল। তাৰপিছত তেওঁ আকবৰক ক'লে, তেওঁ জাহাপনাক ক'লে, কি বুলি ক'লে, জাহাপনা, আপোনাৰ ৰেখাডাল চুটি হ'লনে? তেওঁ কি কৰিলে, বীৰবলে মহাৰাজে যিডাল ৰেখা টানি থৈছিল, জাহাপানাই যিডাল ৰেখা টানি থৈছিল তাৰ তলত আৰু এডাল দীঘল ৰেখা টানি দিলে, আৰু টানি পেলাই জাহাপানালৈ চাই সুধিলে যে আপোনাৰ ৰেখাডাল চুটি হ'লনে? আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। তাৰমানে এইটোৱে প্ৰমাণিত হ'ল যে বীৰবলৰ বুদ্ধি, আকৌ এবাৰ এইটো প্ৰমাণিত হ'ল যে বীৰবলৰ বুদ্ধি আনতকৈ বেছি, আৰু সেই কথাটো আকবৰেও বুজি পালে, আৰু তেওঁক কি কৰিলে, প্ৰশংসা কৰিলে, আৰু তেওঁক পুৰস্কাৰ দিলে। যিহেতু তেওঁ কথা দিছিল যে তেওঁ পুৰস্কাৰ দিব, সেই কথামতে তেওঁ পুৰস্কাৰ দিলে। গতিকে এই বুধিয়ক বীৰবল পাঠটিৰ পৰা আমি এইটোৱে বুজিলোঁ যে যিজনৰ বুদ্ধি থাকে বা বুদ্ধিত যিজন পাৰ্গত হয় সেইজন কিন্তু সকলোৰে প্ৰিয় পাত্ৰ হয়। গতিকে পাঠটো আজি মই শেষ কৰিছোঁ তোমালোকৰ। ইয়াৰ পৰৱৰ্তী ক্লাছত তোমালোকৰ এই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেই প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিম। আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ। আশা কৰোঁ তোমালোকে পাঠটো পঢ়ি চাবা, আৰু এই দফাটো, পাঠটোৰ এই দফাটো, আজি যিটো দফা পঢ়াইছোঁ এই দফাটো তোমালোকে বহীত লিখি ফটো মাৰি গ্ৰুপত মোলৈ পঠিয়াবা।